নমস্কাৰ। আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ বৰণ সম্পৰ্কে। ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ ৰং সম্পৰ্কে এতিয়া আমি আলোচনা কৰিম। আমি সকলোৱে দেখা পাওঁ যে ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ বৰণ বা ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ নাম কি? যে ভাৰতবৰ্ষৰ জাতীয় পতাকাখনৰ নামেই হৈছে ত্ৰিৰংগা জাতীয় পতাকা। থ্ৰী কালার ন্যাশনাল ফ্ল্যাগ। যদিও তিনিটা বৰণৰ কথা কোৱা হৈছে, কিন্তু ভাৰতবৰ্ষৰ জাতীয় পতাকা তিনিটা বৰণ নাই। ভাৰতবৰ্ষৰ জাতীয় পতাকাত মুঠ বা সম্পূৰ্ণৰূপে বৰণ হৈছে চাৰিটা। এই চাৰিটা বৰণ হৈছে, ওপৰত হৈছে ঘেৰুৱা, মাজত বগা, মাজত থকা যিটো অশোক চক্ৰ আছে সেই অশোক চক্ৰটোৰ বৰণ হৈছে গাঢ় নীলা আৰু তলত সেউজীয়া। আমি এইখিনিতে ক'ব পাৰো। আৰু ভাৰতবৰ্ষৰ জাতীয় পতাকাটোৰ অনুপাত হৈছে 2:3। আমাৰ জাতীয় পতাকাৰ তিনিটা বৰণৰ বহুত ধৰণৰ মাহাত্ম্য আছে বুলি আমি ক'ব পাৰি, বিভিন্ন অৰ্থ বহন কৰিছে বুলি আমি ক'ব পাৰি। ওপৰতো হৈছে ঘেৰুৱা বৰণ। এই ঘেৰুৱা বৰণ হোৱাৰ কাৰণটো হৈছে যে ভাৰতবৰ্ষত যে কেৱল স্বাধীনতা লাভ করার কারণে, আমি যদি অলপ আলোচনা কৰো যে 1942 চনৰ পৰা 1947 চনলৈকে এই সময়ছোৱাৰ ভিতৰত ভাৰতবৰ্ষত স্বাধীনতা লাভ করার কারণে, স্বাধীনতা লভিবৰ কাৰণে ভাৰতবৰ্ষত দেখা গৈছিল 91,000 মানুহৰ মৃত্যুবৰণ কৰিছিলে। এই 91,000 মানুহৰ ভিতৰত 61,000 মুসলমান ব্যক্তিসকলে এই স্বাধীনতা লাভ করার কারণে, স্বাধীনতা আন্দোলন করার বাবে মৃত্যুবৰণ কৰিছিল। আৰু মানুহৰ এই যে তেজেৰে ৰঞ্জিত হৈছিল গোটেই ভাৰতবৰ্ষ, মানুহৰ ঘৰত সুখ শান্তি নাছিল, কেৱল তেজ আৰু ইয়াৰ তেজৰ কথাহে মানুহৰ মনত পেলাইছিল। এই তেজ হোৱাৰ কাৰণে, এই তেজ উপলব্ধি হওয়ার কারণে, এই তেজ নিগরিত হওয়ার কারণে ভারতবর্ষের জাতীয় পতাকার উপরের বরণটো দেয়া হয়েছে ঘেরুয়া রং। যে ভারতবর্ষের যে জাতীয় পতাকার আন এটি গুরুত্বপূর্ণ বরণ হয়েছে বগা। এই বগা বরণের যে সংকেতটো বুঝাইছে যে শান্তি, যে শান্তি প্রকৃতির হওয়ার কারণটো কি? যে প্রাচীন যুগৰ পৰা আৰম্ভ কৰি আজিৰ দিনলৈকে ভাৰতবৰ্ষৰ লোকসকলে কেতিয়াও বেলেগ দেশক আগতীয়াকৈ আক্ৰমণ কৰা নাই। এই আগতীয়াকৈ আক্ৰমণ কৰা নাই, এই শান্তি প্ৰকৃতিৰ দেশ, কোনো ধৰণৰ বিলাসিতা নাই, আনৰ দ্ৰব্য সামগ্ৰী ভোগ করার কারণে কোনো ধরনের ইচ্ছা প্রকাশ করা নাই আমার ভারতবর্ষ। সেই কারণে ভারতবর্ষর জাতীয় পতাকার মাজৰ রংটো বগা দেওয়া হয়েছে। আৰু ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ মাজত থকা যে জাতীয় পতাকাৰ বগা ৰঙৰ মাজত এটা অশোক চক্ৰ আছে, এই অশোক চক্ৰটোৰ বৰণ হৈছে গাঢ় নীলা। এইটো সদায় মনত ৰাখিব আপোনালোকে যে ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ ৰং আচলতে চাৰিটা। এই গাঢ় নীলা যে আছে, এই গাঢ় নীলা ৰংটোৰ কথা মানুহে পাহৰি যায়। পাহৰিব যাতে আপোনালোকে পাহৰি নাযায়, সেই কাৰণে মই বাৰে বাৰে কওঁ, বগা ৰঙৰ মাজত ভাৰতবৰ্ষৰ জাতীয় পতাকাৰ বগা ৰংটোৰ মাজত এটা অশোক চক্ৰ আছে। এই অশোক চক্ৰটোৰ বৰণ হৈছে গাঢ় নীলা। যে ভাৰতৰ জাতীয় পতাকাৰ একেবাৰে তলত থকা ৰংটোই হৈছে সেউজীয়া। এই সেউজীয়া হওয়ার কারণ ভারতবর্ষর 90% গছ গছনি, ফল মূল গছৰ পাতৰ বৰণ সেউজীয়া। আনকি যিবিলাক কৃষি আছে,
মূলক কাম কাজ আছে বা খেতি বাতিৰ সকলো ধৰণৰ শস্যৰ পাতৰ বৰণটো সেউজীয়া, গছ গছনিৰ পাতৰ বৰণ সেউজীয়া। এই সেউজীয়া হোৱাৰ কাৰণে ভাৰতবৰ্ষৰ জাতীয় পতাকা আৰু ভাৰতবৰ্ষৰ প্ৰকৃতিৰ লগত মিল বা খাপ খোৱাই এটি বৰণ চিনাক্তকৰণ কৰিছে। এই বৰণটোৱে হৈছে সেউজীয়া বৰণ। মই আকৌ কৈছো, আমাৰ ভাৰতবৰ্ষৰ জাতীয় পতাকাটোৰ নাম হৈছে ত্ৰিৰংগ জাতীয় পতাকা, থ্রি কালার ন্যাশনাল ফ্লাগ। আৰু এই জাতীয় পতাকাখনত 4টা বৰণ আছে। ওপৰত গেৰুৱা, মাজত বগা, বগা ৰঙৰ মাজত গাঢ় নীলা আৰু তলত সেউজীয়া। এইখিনি কৈয়েই আজি মই জাতীয় পতাকাৰ ৰঙৰ বিৱৰণ আৰু মাহাত্ম্য সম্পৰ্কে আলোচনা কৰিলো। যদি মোৰ ভিডিঅ'খন আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱলৈকে শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু যদি এই ভিডিঅ' সম্পৰ্কে ভাল লাগে আৰু নতুন কিবা বস্তু বা নতুন কথা জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিত্য নতুন বস্তু মোৰ চেনেলটোৰ জৰিয়তে পাই থাকিব।